ঐ আজি কি কৰ হয় কোনো এটা মানুহো লগ পোৱা নাই দেখোন তাকেই কি কৰোঁ জানো চিন্তা কৰিয়ে পোৱা নাই নহ'লে এটা কাম কৰোঁ ঐ ৰাস্তা ফালেকে ওলাই যাওঁ বই ৰাস্তা ফালেকে ওলাই যাওঁ ইয়াত নেকি আমি ৰখি থাকিলে নহ'ব ৰাস্তাত জাকি পাওঁ তাকেই ধৰিম গবা মাৰি ব'ল তেনেহ'লে ঐ হৈকেইটা কোনোবাইছে চাচোন চা ধৰিব পৰা নাই দেখোন কোন হয় হ'লেও ইয়াত লুকাই থাক মনে মনে ধৰিব পাৰিছো এইটো শৰ্মা ডক্তৰ নহয়নে হয় এইটো শৰ্মা ডক্তৰে হয় লগত তাৰ পুতেক পুতুকনকো লৈ আহিছে তই শৰ্মা ডক্তৰক ধৰিবি মই তোৰ পুতেকক ধৰিম গবা মাৰি কিন্তু এৰি নিদিবি যেতিয়ালৈকে টকা উলিয়াই নিদিয়ে দেই মইতো কেতিয়াও তাক এৰি নিদিওঁ কাৰণ তাৰ ওচৰত বহুত টকা থাকিব পাৰে তাৰ টকাখিনি পাই আমি পুৰা বনি যাম গাড়ী কিনিম বিল্ডিং কিনিম ডাঙৰ ডাঙৰ বিল্ডিং বনাম এই ৰচোন এতিয়ালৈকে ধৰিব পৰা নাই টকা আছে বা নাই সিহঁতৰ ওচৰত হয় পুতুকন জল্দি যাওঁ বই বহুত দেৰি হৈছে জল্দি যাওঁ বই জল্দি খোজকাঢ় দেউতা জল্দি বলক জল্দি দেউতা মোক কিন্তু ৰাস্তাত লালিপপ কিনি দিব লাগিব দেই আছো না কিনি দিম নহয় কেলে চিন্তা কৰিছ তই হৈকেইটা পাইছে দেই ওচৰ মনে মনে বহি থাক মই চিধাই দাখন উলিয়াম চাবলৈ টিংটা ধৰিম বাপেকে গবা মাৰি তাৰপিছত মই টকাকেইটা উলিয়াই ল'ম তাৰ পকেটৰ পৰা মইতো তাৰ পুতেকক একেলাতে পেলাই দিম বাপেকে দেউতা এইকেইটা কোন হয় মোৰ বৰ ভয় লাগিছে হেই ৰচোন তই ভয় নকৰিবি আপোনালোক কোন হয় এনেকে কিয় ৰাস্তাত ৰখি আছে আমি ডকাইত তহঁতৰ যিমান টকা আছে সকলোখিনি আমাক উলিয়াই দে যিমান টকা আছে সকলো উলিয়াই দিয়ে মই হাতীয়া নুলিয়াও দেই মোৰ ওচৰত যিমানখিনি টকা আছে তহঁতে নিবিও পাইহঁত মই বহুত কষ্টৰে গোটাইছো তই টিভিনে নিদিয় ক ভালে নে তোক ধৰিম গবা মাৰি চাই থাকিলে অলপ ধৰ ইয়াক নহ'লে টকা উলিয়াই নিদিয়ে তই দাখন উলিয়া ধৰ জাপ মাৰি পুতুকন বচা মোৰ বৈটোকে ভাঙি ল'ব পাৰি এইকেইটাই কোন ক'ত আছ মোৰ দেউতাক মাৰিলে এইকেইটাই মাৰিলে কোনো এইকেইটা মাৰপিট কৰি আছ ভীম কাকা দেউতাক মাৰিছো বচাওক ভীম কাকা তহঁতে এৰিছ নাই কোনো এইটো ভীম নাচিম আমাৰ ওচৰত কি ধৰ মাৰ খাবলৈ আহিছ নি মই ভীম হয় ভীম আজিলৈকে কাৰো মাৰ খোৱাৰ ৰেকৰ্ড নাই আৰু তহঁতেই ইয়াৰ পৰা ভালে গ'লে যা নহ'লে তহঁতক এতিয়া মই মাৰি চিটকি বনাই দিম কি ক'লি তোৰ ইমান ধৰ তেনেকে লাগিবি যদি জল্দি ধৰ ভীম ধৰ এইকেইটাক নেৰিবি মোৰ ভৰিখনকে ভাঙিলে আৰু নাকটো ফালিলে আৰু গুৰি দাঁত এটা ওলালে বিষাইছো তহঁতে ইমান তাৰ ভৰিও ভাঙিলি নাকো ভাঙিলি তাতো ভাঙি তাত মুখ ধৰি কি ভাঙিব পাৰ ভাঙি চাল্লা ভীম নাচিম ৰহটোক মোৰ নাকতে মাৰি দে মাৰ ভীম কাকা আৰু মাৰ এইকেইটাক আৰু মাৰ সিহঁতক ভৰি হাত চব ভাঙি পেলা নাকতে গুচা মাৰি দিলে মোৰ কঁকালটো ভাগিলে হ'ব আলি কেনেকুৱা বুলি এই ভীমৰ লগত কাজিয়া কৰ তহঁতি আজিৰ পৰা ডকাইত কৰিবিনে নকৰো ভীম দাদা নকৰো ডকাইতো নকৰো কাজিয়া নকৰো আমাক ক্ষমা কৰি দিয়ক এইবাৰলৈ ঠিক আছে তহঁতক এইবাৰলৈ মই এৰি দিলোঁ নহ'লে তহঁতক মই ৰাস্তাৰ মাজত আঁঠুকৰাই থলো হয় বৈ পুতুকন বৈ ঘৰলৈ যাওঁ মই এইকেইটাক আৰু এঘোচা দুঘোচামান দি থৈ যাওঁ পাইছ মৰি থাক তহঁতে ইয়াতে আৰু নেমাৰিবি আজিৰ পৰা ডকাইত নকৰো বৈ পুতুকন বৈ সেইকেইটাক আৰু মাৰিব নালাগে বৈ যাওঁ বৈ বলক ভীম কাকা আজি আপুনি নহা হ'লে মোৰ দেউতাক একেবাৰে মাৰি পেলালেহেঁতেন সিহঁতে দেউতা উঠক বলক ঘৰলৈ যাওঁ আৰু তহঁতক মই এটা কথা কৈ থৈ যাওঁ শুন ভালকৈ আজিৰ পৰা যদি তহঁতক মই এই ৰাস্তাত ডকাইত কৰা দেখোঁ তহঁতক মই একেবাৰে শেষ কৰি পেলাম কাৰণ এজন মানুহে বহুত কষ্ট কৰি পইচা ইনকম কৰে আৰু তহঁতে সেইবোৰ মানুহক ধৰি পিনে ৰাস্তাত ডকাইত কৰ পুতুকন বৈ ঘৰলৈ যাওঁ সিহঁত গ'ল নাই চাচোন মই উঠিবই পৰা নাই কঁকালটোকে ভাগিলে হপাই যেন উঠিছো বৰ কঁকালত ধৰিছে কঁকাল ভাঙি পেলালে এইটো মোক মোৰ হাত এখনকে ভাগিলে যেন তেন উঠিছো যাওঁ ঘৰলৈ যাওঁ জল্দি যাওঁ বৈ জল্দি যাওঁ আজিৰ পৰা ডকাইত নকৰো বৈ